সকল স্বাগতম জনাইছো আপোনালোকক মোৰ এই ইউটিউব চেনেলটিলৈ বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে চন্দ্ৰত পৃথিৱীতকৈ বস্তুৰ ওজন কিয় কমে আৰু কিমান কমে বন্ধু বান্ধৱীসকল পৃথিৱীৰ যিমান মধ্যাকৰ্ষণ শক্তি চন্দ্ৰৰ এই শক্তিৰ আকৰ্ষণ পৃথিৱীৰ স্বভাগৰ এভাগে মাথো সেয়েহে পৃথিৱীৰ বস্তুৰ ওজন চন্দ্ৰতকৈ 6 গুণ বেছি দেখা পোৱা যায় পৃথিৱীত যদি কোনোবাই 4 ফুট ওখলৈ হাই জাম্প দিব পাৰে তেন্তে সেই 4 ফুট ওখ চন্দ্ৰত 24 ফুট ওখলৈ হ'ব লগতে আপোনালোকে এইটো জানি আচৰিত হ'ব যে পৃথিৱীৰ সময়ৰ হিচাপত চন্দ্ৰত দিন 14 দিন আৰু ৰাতিও 14 দিনেই হয় চন্দ্ৰই 27.5 দিন নিজৰ মেৰুদণ্ডৰ চাৰিওফালে এবাৰ ঘূৰে বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব তেনেহলে আজিলৈ আহিছো আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে